everyone, আপোনালোক সকলোকে ষ্টাডি উইথ দীপক চেনেললৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত মেজৰ চিটিজ অফ ইণ্ডাছ চিভিলাইজেশ্যনৰ ওপৰত ডিছকাছ কৰিম। এইটো এটা অতি গুৰুত্বপূৰ্ণ পাৰ্ট হয়, যিকোনো এক্সামতে এই পাৰ্টটোৰ পৰা এটা পৰা দুটা কুৱেশ্যন অহা দেখাই যায়। চ' পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মহেঞ্জোদাৰো চহৰখন ইণ্ডাছ ৰিভাৰৰ কাষত অৱস্থিত। হৰপ্পা ৰবি নদীৰ কাষত অৱস্থিত। ৰোপাৰ সতলজ নদীৰ কাষত অৱস্থিত। মাণ্ডা চেনাব নদীৰ কাষত অৱস্থিত। কালিবঙ্গা ঘগ্গৰ নদীৰ কাষত অৱস্থিত। লোথাল ভাৰুৱাৰ নদীৰ কাষত অৱস্থিত। চুটকানগাদাৰ দাস নদীৰ কাষত অৱস্থিত। বালাকোট পিণ্ডাৰ ৰিভাৰৰ কাষত অৱস্থিত। চাদিকৰ নদীৰ কাষত অৱস্থিত। আলমগীৰপুৰ ইন্দ্ৰাণ নদীৰ কাষত অৱস্থিত। ৰংপুৰ মাদাৰ নদীৰ কাষত অৱস্থিত। কটডিজি ইণ্ডছ নদীৰ কাষত অৱস্থিত। বানোৱালী এনচিয়েণ্ট সৰস্বতী নদীৰ কাষত অৱস্থিত। চানহুদাৰো ইণ্ডছ নদীৰ কাষত অৱস্থিত। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।